নমস্কাৰ, ওয়েলকাম টু বেক মাই চেনেল অসমীয়া বোৱাৰীৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি ভিডিঅ'টোত দেখাম মই ব্ৰেকফাষ্ট কেনেদৰে তৈয়াৰ কৰোঁ। ব্ৰেকফাষ্টত কি বনাম তাকে দেখাম। মোৰ আজি মেগী বনাবলৈ মন গ'ল, ৰুটি বনাবলৈ মন নাই, সেই আজি মেগীকে বনাম। আৰু ভিডিঅ'টোত আপোনালোকক কিনো দেখাম বুলি ভাবি মেগী বনোৱা ৰেচিপিটোকে আপোনালোকক দেখাম আৰু মোৰ ৰেচিপিটো চাই গৈ থাকিব। আৰু মই কেনেধৰণৰ আজি ব্ৰেকফাষ্ট তৈয়াৰ কৰোঁ সেইটোকে চাব। আৰু পৰিয়ালৰ মানুহে কেনেকুৱা পায় মোৰ মেগী খায় সেইটো আপোনালোকে গম পাব আজি। আৰু সুপ্ৰভাত বুলিয়ে ক'লোঁ, সেই যিহেতু ৰাতিপুৱা বেছি সময় হোৱা নাই, এতিয়া হৈছে 7টা বাজিব সময় হৈছে। মোৰ চাফা হ'বলৈও সময় নাই, মানে বাঢ়ি বনখিনি কৰি গা ধুই আৰু মোবাইলটো হাতত তুলি ল'লোঁ। ভিডিঅ'টোকে ষ্টাৰ্ট কৰি দিওঁ মেগী ৰেচিপিটো দেখাওঁ বুলি। সেই আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। তেতিয়াহ'লে এতিয়া যাওঁ ব'লক আমাৰ পাকঘৰৰ মাজলৈ। বনাব লৈছোঁ মেগী 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 বনাব লৈছোঁ। বিলাহী 2টা, কণী 2টা, আলু 3টা, ইয়াত আছে মান ধনিয়া আৰু পদিনা। এয়া মেগী মিমি 4টা পেকেট লৈছোঁ, পিঁয়াজ 3টা, বিলাহী সৰহকৈ নাই লোৱা নহ'লে টেঙা লাগিব। আৰু এয়া মোৰ হাঠিয়াবিলাক, হাঠিয়াই কি কৰে জানে নাই আপোনালোকে? তো চাই গৈ থাকক আজি মই মেগী কিদৰে বনাওঁ। গুচালোঁ, মছলা ধনিয়া আলুখিনি ৰুকিলোঁ, বিলাহী কাটিলোঁ, পিঁয়াজ কাটিলোঁ, এতিয়া কণী। এতিয়া যাওঁ পাকঘৰলৈ। গেছ জ্বলালোঁ, কেৰাহীখন অলপ গৰম হ'বলৈ দিয়াৰ পাছত মই পিঁয়াজখিনি সিজিলে, পিঁয়াজখিনি গলাৰ পাছত এতিয়া মই দি দিম বিলাহীখিনি। এতিয়া দি দিম মই কাটি থোৱা আলু, ৰুকি থোৱা আলুখিনি। ৰুকি থোৱা আলুখিনি আলুখিনি দি দিছোঁ, অলপ লৰাই দিছোঁ, লাগি যাব নহ'লে বাৰে লৰাব লাগিব। এনেকৈ লৰাই আছোঁ, গেছটো একেবাৰে কমত দিব নহ'লে লাগি যাব। গেছটো একেবাৰে কমত দিয়ে লৰাই থাকিলে আলুখিনি একেলগে দি দিয়া আছে। তাৰপৰা এতিয়া দি দিম মই কণী 2টা, যি 2টা দেখাইছিলোঁ সেই কণী 2টা দি দিম। এতিয়া লাগি ধৰিব, লৰাই দিব লাগিব। এতিয়া দি দিম মেগীখিনি। ওলোটা টাইপৰ বুলি ভাবিব আপোনালোকে, কিন্তু এইটো ৰেচিপি ওলোটাকেই বনায়, মেগীখিনি পাছত দিয়ে। অন্য ৰেচিপিও দেখাম মই, যি মেগী আগত দিয়ে, কণী আৰু বাকী অন্য বস্তুখিনি পিছত দিয়ে। এইটো ৰেচিপিত মেগীখিনি পাছতে দিয়ে। তেনেকৈ খোৱাৰ পাছত মই এতিয়া দি দিম ইয়াত পানী। আৰু এতিয়া মই পানী দি দিছোঁ, পানী দি অলপ উতলিব দিম। নিমখ অলপ দি দিম ইয়াত। এতিয়া আপুনি মেগীৰ অনুপাতে নিমখ দিব। মই নিমখ অলপ দিছোঁ, তাৰপৰা লৰাই দিছোঁ। সম অনুপাতে কিন্তু নিমখ দিব, নহ'লে চোকা হ'ব বা হেৰিকা হ'ব। তাৰপাছত এতিয়া মই উতল অহালৈকে অলপ দেৰি ঢাকন দি দিম। তো মেগী হৈ আছে। তাৰপৰা এইফালে মছলাখিনি আৰু এই ধনিয়াখিনি আছে ফিনিচিঙত দিবলৈ। মছলাখিনি মই গুচাই থৈছোঁ, কৰি থৈছোঁ পেকেটকেইটা।
start. নাই অহা কোনোবাকে ভাবিছে চাগে কি ফকতীয়া ৰেচিপি দেখাই আছে বুলি, কিন্তু ট্ৰাই কৰি চাব, বহুত টেষ্টি। ইয়া মেগী উতল আহি গ'ল। 5 মিনিটৰ পাছত ইয়াৰ কালাৰো চেঞ্জ হৈ গ'ল, আৰু অলপ আছে আৰু কালাৰ চেঞ্জ হ'ব। ইয়াৰ দেখিছে, মই এতিয়া দি দিম মচলাখিনি একেবাৰে শেষত দিছোঁ। অতি সহজে বনোৱা ৰেচিপি এইটো, মোৰ নিজৰ ৰেচিপি দেই এইটো। মই এনেধৰণেই বনাওঁ প্ৰায়, মোৰ নিজৰ ৰেচিপি এইটো। আপোনালোকক দেখাম মই বইল ৰেচিপিটো, যিটো মেগী প্ৰথমতে বইল কৰি লয় তাৰপিছতে তেল মাৰে, সেইটো ৰেচিপিও দেখাম আজি। এইটো ট্ৰাই কৰি চাব। মেগী হৈ গ'ল, সম্পূৰ্ণ হৈ গ'ল মেগী। বাকী থকাকণো দি দিম, বাকী মছলা অকণমান লাগি আছে, দি দিম সেইকণো। আৰু অলপ দেৰি পাছত চাব, ইয়াৰ কালাৰ পুনৰ চেঞ্জ হৈ আহিব, তেতিয়ালৈকে মই ঢাকনিখন দি দিওঁ। ইয়াৰ কালাৰটো সম্পূৰ্ণ চেঞ্জ হৈ আহিব। এতিয়া মই ইয়াত দি দিছোঁ মান ধনিয়া দুটামান। চেণ্ট আহিব, মেগী হৈ গ'ল। গেছটো অফ কৰি দিয়ে। হৈ গ'ল এয়া মেগী চাহ, আমাৰ ৰাতিপুৱা চাহটো খাই ল'ম এতিয়া। চবৰে হৈ গ'ল মেগী। ক'লে গ'লি পোৱালীকেইটা? দেখা নেকি মেগী? হে আজাও पकड़ो इसे, इसको पकड़ो। नहीं पकड़ोगे क्या? नहीं खाओगी क्या? डाঙर चमू এইখিনি কেনেকুৱা লাগিছে? মজা টেষ্টি, টেষ্টি। তো ঠিকে আছে, খাই থাক কৰিব। এই আজি আইতা পুৰা মেগী খাইছে, তুমি খাবা যোৱা। টেষ্টি লাগিছে, মজা না লগা? গৰম ভালো কোৱা আকৌ তোমালোকে। তো আজি এনেকৈ কৰি ৰাতিপুৱা ব্ৰেকফাষ্টটো খাই দিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে প্ৰথম আহিছে সেইটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।